নমস্কাৰ জনাইছোঁ সকলোকে আৰু স্বাগতম জনাইছোঁ আৱাৰ ৰয়েল চুইট ৱৰ্ল্ড চেনেলটিলৈ পুনৰবাৰ। এয়া চাওকচোন, যোৱাকালিৰ পৰা আজিলৈ এই দুদিন মানে নেৰা নেপেৰা বৰষুণ, মানে নন ষ্টপ, 1 ছেকেণ্ডৰ কাৰণেও বৰষুণ ৰখা নাই। আৰু আমাৰ পানী ৰাস্তাত উঠো পথাৰৰ, আমাৰ ঘৰৰ সন্মুখত এখন পথাৰ আছে আৰু পথাৰৰ লেভেললৈকে, এইটোতো ছাইডৰ ফালে যোৱা ৰাস্তা, এইটোত সম্পূৰ্ণ ডুবিয়েই গৈছে। আৰু মেইন ৰাস্তাটোতো এতিয়া তাৰমানে আৰু দুদিন বা এদিন যদি ডাঙৰকৈ বৰষুণ দিয়ে হয়তো ৰাস্তাটো পানী উঠিব, একদম ৰাস্তাৰ লেভেললৈকে পানী আহিছে। কি যে হৈছে এবাৰ বৰষুণটো, আগতীয়াকৈ বাৰিষা আহিছে। এয়া আমাৰ গেটৰ ভিতৰলৈও পানী এনেদৰে সোমাই গৈছে। গেটৰ ভিতৰলৈ সোমাইছে যদিও চোতালখন অলপ ওখ বাৰু, চোতালত এতিয়ালৈকে জমা হোৱা নাই পানী। আৰু এয়া এবুকু পানীত নামি নামি মাছ ধৰিছে, চব মাছ, কলমৌ শাক এইবোৰ বিচাৰি ফুৰিছে মানুহে। আৰু আমাৰ এইখিনি ঠাইত মানে বাৰিষাৰ লগে লগে মানুহ একদম খদমদম হৈ থাকে মানে মাছ ধৰিবলৈ। পথাৰ দুয়োফালে দুখন আছে আৰু ইমান মাছ ওলায় তাত, মাছ ধৰিবলৈ চব মাছ ধৰিছে। কিন্তু মাছ ধৰাতকৈও চোৱা মানুহ বেছি, গাড়ী লৈ চাব আহিছে। ঢেৰ মানুহ জমা হৈছে ইয়াত। পথাৰত মাছ ধৰি থকা বহুত সময় চালোঁ আৰু এতিয়া পাকঘৰলৈ আহিছোঁ, গা পা ধুই আজৰি হৈ গোহাঁই চাকি তাকি দি ল'লোঁ। এতিয়া ব্ৰেকফাষ্ট বনাম আৰু আজি মটৰ ঘুগনি আৰু পৰঠা বনাম বুলি ভাবিছোঁ। গতিকে মটৰখিনি প্ৰথমতে সিজাই লওঁ, অকণমান নিমখ দি লৈছোঁ। নিমখ অকণমান দিলে সোনকালে সিজে, ভালদৰে সিজে। আৰু সেই নিমখ অকণমান দি আগতে কেইটামান চিটি লগাই মটৰখিনি সিজাই ল'ম। মটৰখিনি সিজিলে এতিয়া কেৰাহীত তেল গৰম কৰি পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ, আদা নহৰু অকণ থেতালি লৈছোঁ আৰু অকণমান জিৰা গুড়ি দি পিনে এইখিনি মই ভাজি লৈছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম আৰু একেবাৰে সামান্য কাশ্মীৰী মিৰ্চ দিছোঁ ৰঙৰ কাৰণে, অকণমান ৰংটো ভাল হ'ব তেতিয়া। এইখিনি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। বহুদিন মটৰৰ ঘুগুনি বনোৱাই হোৱা নাছিলে। আজি ভাবিলোঁ বতৰটো ঠাণ্ডা, ঘুগুনি খাবলৈ ভালেই লাগিব, সেইকাৰণে ভাবিলোঁ ঘুগুনি আৰু পৰঠা বনাম বুলি। এয়া মটৰখিনি সিজাই লোৱা, মটৰখিনি তেল মাৰি দিলোঁ ইয়াতে। এতিয়া ভালদৰে অকণমান সময় উতলিবলৈ দিম। এইখিনিতে এটা কথা কওঁ, কেতিয়াবা আমাৰ কি হয়, মটৰৰ ঘুগুনিখন পানী বেছি হৈ যায়, পনীয়া হৈ যায়, নাইবা নিমখ বেছি হ'লে নিমখ কমাবৰ কাৰণে পানী দিবলগীয়া হয়, তেতিয়াও পনীয়া হয়। আৰু যদি তেনেকুৱা পনীয়া হয় খাবলৈও ভাল নালাগে, সোৱাদ হ'লেও দেখিবলৈ ভাল নালাগে। তো সেই পনীয়া জোলখন ডাঠ কৰাৰ এটা উপায় হ'ল 2 চামুচমান আটা, বেছি নালাগে দিবলৈ, 2 চামুচমান আটা পানীত ভালদৰে গুলি লৈ, অকণমান পনীয়াকৈ গুলি লৈ কেৰাহীখনত ঘুগুনিখিনিৰ ওপৰত ঢালি দিব আৰু উতলিবলৈ দিব। চাব যাতে আটাখিনি গোটা গোটা হৈ নাথাকে, সম্পূৰ্ণৰূপে পনীয়াকৈ ভাঙি যায় আৰু উতলিবলৈ দিব। দেখিব ঘুগুনিখন ধুনীয়া ডাঠ হৈছে আৰু প্ৰয়োজন সাপেক্ষে আপুনি তেতিয়া পানীও দিব পাৰিব নিজৰ জোখমতে। আৰু এয়া মোৰ ঘুগুনিখন এয়া ধুনীয়া জোখতেই হৈছে, বেছি পনীয়াও হোৱা নাই আৰু বহুত বেছি ডাঠো হোৱা নাই, অকণমান থপথপীয়া এনেকুৱা ধৰণৰ। এইটো জোখত হ'লে ভাল লাগে খাবলৈ। উতলিও আহিছে ভালদৰে, ৰংটো ধুনীয়া হৈছে আৰু গোন্ধটোও ভাল আহিছে। গতিকে ভাবিছোঁ খাবলৈ ভালেই হ'ব চাগে। এয়া হৈ গ'ল, এতিয়া ভালদৰে উতল আহিব দিম, তাৰপিছত নমাই দিম। ঘুগুনি পনীয়া হ'লে মই কোৱা পদ্ধতিটো এবাৰ কৰি চাবচোন, বা আপোনালোকৰ ওচৰত যদি তেনেকুৱা আৰু কিবা পদ্ধতি আছে নিমখ বেছি হ'লে কমাব পৰা বিধৰ, সেয়া কমেণ্টত জনাবচোন, ময়ো শিকিম তেতিয়া। হয়তো বহুতে জানে বিভিন্ন ধৰণৰ পদ্ধতি, মোকো জনাব, তেতিয়া ময়ো শিকিব পাৰিম। এয়া মটৰৰ ঘুগুনিখন ধুনীয়াকৈ উতল আহিছে ভালদৰে, এতিয়া মই এখন নমাই দিম। এতিয়া বনাবলৈ লৈছোঁ পৰঠা। আজি যিহেতু ঘুগুনি আছে, প্লেন পৰঠাই বনাম। মোৰ ওচৰত অকণমান পনীৰ আছিলে, ভাবিছিলোঁ পনীৰ পৰঠা বনাম, কিন্তু ঠাণ্ডাৰ দিন কাৰণে ঘুগুনি খাবলৈ মন গ'ল, সেইকাৰণে ঘুগুনিখিনি বনালোঁ। যেতিয়া পৰঠাকেইখন একেবাৰে প্লেনকৈ বনালোঁ। এয়া হৈ গ'ল মোৰ প্লেন পৰঠা উইথ মটৰৰ ঘুগুনি আৰু লগতে থাকিব এটুকুৰা কেঁচা পিঁয়াজ
আৰু তাৰপিছত ইয়াত আৰু ভাল লাগিব যদি অকণমান চটপটা আচাৰ হয়। কাষত অকণমান আচাৰ লৈ লৈছোঁ আৰু হৈ গ'ল ৰেডি মোৰ আজিৰ ব্ৰেকফাষ্ট। কেনে লাগিল চাই আপোনালোকৰ জনাব আৰু যদি ভাল লাগিছে ভাল ভাল কমেণ্ট কৰিব। এফালে বৰষুণ, এফালে পানী, চাৰিওফালে তাতে গৰমৰ বন্ধ। একেবাৰে সময়বোৰ নাযায় নোপোৱা হৈছে আমাৰ ৰিকিহঁতৰ। আৰু আমাৰ ৰিকিয়ে এইটো সময়ত কেনেদৰে টাইম পাছ কৰি আছে, বৰিং সময়বোৰ কেনেদৰে কটাইছে আহকচোন চাওঁ। In the stars tonight, so watch me bring the fire, set the night light. Shoes on, get up in the morning, cup of milk, let's rock and roll. Kink out, kick the drum, rolling on like a rolling stone. Sing song when I'm walking home, jump up to the top of the brown. Ding dong, call me on my phone, nice tea, and I'll get my ping pong. This is dead heavy, can't hit the baseball, I'm ready. Life is sweet as honey, yeah, this beach treated like money. This love all alone, I'm into that, I'm good to go, I'm down, you know I glow up. Hey, so let's go. 'Cause I'm in the stars tonight, so watch me bring the fire, set the